মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি চাম আমি দশম শ্ৰেণীৰ ইতিহাসৰ তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ইয়াৰ আমি চাম অসমত ব্ৰিটিছ বিৰোধী জাগৰণ। ঊনবিংশ শতিকাৰ 30 আৰু 40 দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক শক্তিশালী শাসক ৰূপে প্ৰতিষ্ঠিত হৈছিল। তাৰমানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষৰ এক শক্তিশালী শাসক ৰূপে প্ৰতিষ্ঠিত হৈছিল ঊনবিংশ শতিকাৰ 30 আৰু 40 দশকত। অসমতো তেওঁলোকে এক শক্তিশালী প্ৰশাসনিক গাঁথনি সৃষ্টি কৰি স্থানীয় লোকৰ দ্বাৰা হ'ব পৰা যিকোনো ব্ৰিটিছ বিৰোধী উত্থানক বাধা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। তাৰমানে তেওঁলোকে ভাৰতবৰ্ষত যেনেকৈ শক্তিশালী শাসক ৰূপে প্ৰতিষ্ঠিত হৈছিল, ঠিক তেনেকৈ অসমতো তেওঁলোকে এক শক্তিশালী প্ৰশাসনিক গাঁথনি সৃষ্টি কৰিবলৈ কাৰণে সক্ষম হৈছিল। আৰু সেইকাৰণে কি কৰিছিলে, তেওঁলোকৰ বিৰুদ্ধে হ'ব পৰা যিকোনো উত্থানক বাধা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। গোমধৰ কোঁৱৰ পিয়লি ফুকনৰ বিদ্ৰোহৰ ব্যৰ্থতাই তাকেই প্ৰমাণ কৰিছিলে। তাৰমানে গোমধৰ কোঁৱৰ পিয়লি ফুকনে ব্ৰিটিছসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু এই বিদ্ৰোহ দমন কৰিবলৈ কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানী সক্ষম হৈছিল। এক সম্পূৰ্ণ নতুন ৰাজহ ব্যৱস্থাৰে অৰ্থনীতিও তেওঁলোকৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছিল। এই ব্যৱস্থা তাৰমানে কি কৰিছিলে, তেওঁলোকে এক নতুন ৰাজহ ব্যৱস্থাৰ তেওঁলোকে প্ৰচলন কৰিছিলে আৰু তেওঁলোকে ইয়াৰ দ্বাৰা অসমৰ অৰ্থনৈতিক দিশটো তেওঁলোকৰ আয়ত্তলৈ আনিবলৈ কাৰণে সক্ষম হৈছিল। এই ৰাজহ ব্যৱস্থাত বিদেশী চৰকাৰখনে কৰ কাটল সংগ্ৰহতে বেছি গুৰুত্ব দিছিল। তাৰমানে তেওঁলোকে যি নতুন ৰাজহ ব্যৱস্থা প্ৰচলন কৰিছিলে, সেই ৰাজহ ব্যৱস্থাত কেৱল কৰ কাটল সংগ্ৰহৰ ওপৰতে বেছিকৈ গুৰুত্ব প্ৰদান কৰিছিলে। দৰিদ্ৰ প্ৰজা তথা কৃষকৰ দুখ দুৰ্দশা মোচন কৰাৰ ক্ষেত্ৰত চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিলে। তাৰমানে তেওঁলোকে অকল কৰ কাটলে সংগ্ৰহ কৰিছিলে, কিন্তু দৰিদ্ৰ কৃষক তথা প্ৰজাৰ দুখ দুৰ্দশা মোচন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অসমত ব্ৰিটিছ শাসনৰ পূৰ্বৱৰ্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল। তাৰমানে ব্ৰিটিছসকলে অসমত শাসন কৰাৰ আগতে অসমত মুদ্ৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল, কিন্তু ইংৰাজে প্ৰৱৰ্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজানা আৰু অন্যান্য কৰ কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল। তাৰমানে অসমত যি এই কৰ কাটল সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছিলে, ৰাজহ সংগ্ৰহৰ ব্যৱস্থা কৰিছিলে, সেই ৰাজহ সংগ্ৰহ ব্ৰিটিছসকলে আৰম্ভ কৰাৰ আগতে কিন্তু টকাৰ মাধ্যমত কৰা হোৱা নাছিলে। ব্ৰিটিছসকলে কি কৰিছিলে, এই ৰাজহ সংগ্ৰহ টকাৰ মাধ্যমত সংগ্ৰহ কৰিছিলে। মাটিৰ খাজানা তথা অন্যান্য কৰ কাটল সংগ্ৰহ কৰিছিলে টকাৰ মাধ্যমত। ফলত কি হৈছিলে, অসমীয়া প্ৰজাৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিলে। ব্ৰিটিছ চৰকাৰৰ শোষণ দিনক দিনে বৃদ্ধি পাই আহিছিল। আৰু কি হৈছিলে, ব্ৰিটিছ চৰকাৰৰ শোষণ দিনক দিনে বৃদ্ধি পাই আহিছিলে। তলত দিয়া পৰিসংখ্যাই 1857 চনৰ বিদ্ৰোহৰ আগে আগে অসমত বৃদ্ধি হোৱা ৰাজহৰ এক আভাস দিব পাৰি। এই চিত্ৰটো তোমালোকে চালে দেখিবা যে অসমত 5খন জিলাৰ দিয়া আছে আৰু ইয়াত 32, 33, 42, 43, 52, 53 এইকেইটা বছৰৰ ৰাজহ সংগ্ৰহৰ বিষয়ে দিয়া আছে। আৰু আমি এখন চালে দেখিম যে প্ৰতিবাৰতে ৰাজহৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে। এখন তোমালোকে নিজে চাবা। ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। তাৰমানে ব্ৰিটিছ চৰকাৰৰ এই নতুন ৰাজহ বৃদ্ধি নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু অসমীয়া পৰ্যায়ে এই সুদখোৰ মহাজন শ্ৰেণীৰ পৰা টকা ধাৰলৈ হ'লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল। তাৰমানে যিহেতু অসমীয়া লোকৰ হাতত টকা নাছিল, সেইকাৰণে কি হৈছিলে, সেই সময়ত অসমত এচাম নতুন লোকৰ সৃষ্টি হৈছিলে আৰু তেওঁলোক আছিলে সুদখোৰ মহাজন। তাৰমানে তেওঁলোকে সুদত পইচা দিছিলে, টকা দিছিলে আৰু অসমৰ লোকসকলে এওঁলোকৰ পৰা টকা ধাৰ লৈ কিনে ভূমিৰ ৰাজহ চৰকাৰ দিবলৈ বাধ্য হৈছিল। এই মহাজন শ্ৰেণীটো আছিল বহিৰাগত বেপাৰী, মাৰোৱাৰী বা কেয়া আৰু বাঙালী মহাজন। তাৰমানে এই সুদখোৰ বুলি ক'লে কোনখিনি হয়, বহিৰাগত বেপাৰী হয়, মাৰোৱাৰী বা কেয়া আৰু বাঙালী মহাজনসকল। সেই সময়ত অসমৰ গাঁওসমূহ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেছি ধন ঘটাৰ
সুবিধা একেবাৰে নাছিল তাৰমানে সেই সময়ত অসমৰ যিবিলাক গাঁও আছিলে গাঁওবিলাক নিজেই আত্মনিৰ্ভৰশীল আছিলে সেইকাৰণে তেওঁলোকে বেলেগ গাঁৱৰ পৰা বস্তু কিনিবলগীয়া নহৈছিল ফলত কি হৈছিলে বুলি কৈছে যে উৎপন্ন বস্তু বেছি মানে বিক্ৰী কৰি ধন ঘটাৰ সুবিধা একেবাৰে নাছিলে তাৰমানে তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিছিলে কাৰণ তেওঁলোকৰ নিজৰ গাঁওখনতেই নিজৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু আছিলেই তদুপৰি বজাৰ সমাৰৰ সীমাবদ্ধতাই অসমীয়া প্ৰজাক জুৰুলা কৰিছিল তাৰমানে সেই সময়ত তেনেকৈ বজাৰৰ সুবিধাও নাছিলে ফলত অসমীয়া প্ৰজা জুৰুলা হৈ পৰিছিলে বক্সত কি দিছে চাওঁ ভূমিৰ খাজানাই যে অসমীয়া মানুহৰ কঁকাল ভাঙিছিল তাক আনৰ নাম ঢেকিয়াল ফুকনিয়ে 1853 চনত মফত মিল চাহাবক দিয়া আৰ্জিত লিখিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল তাৰমানে এখন কোনে কাক দিছিলে বুলি কৈছে আনন্দৰাম ঢেকিয়াল ফুকনে 1853 চনত মফত মিলছ চাহাবক দিছিল আৰু তেওঁ কৈছিলে যে ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল আনহাতে ব্ৰিটিছ চৰকাৰেও কৃষিকাৰ্য উন্নয়নৰ বাবে একো ব্যৱস্থা কৰা নাছিল তাৰমানে ইমান এনেকৈ ৰাজহ সংগ্ৰহ কৰে বুলি আমি পালোঁ টকাৰ মাধ্যমত আৰু বহুত বেছিকৈ সংগ্ৰহ কৰিছিলে আৰু ব্ৰিটিছ চৰকাৰে কৃষিকাৰ্যৰ বাবে উন্নয়নৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ফলত অসমত বতৰ প্ৰতিকূল হ'লে খাদ্য শস্য উৎপাদনত বিঘিনি ঘটিছিল আৰু অৱধাৰিতভাৱেই অসমীয়া প্ৰজাগণ দুৰ্ভিক্ষৰ কবলত পৰিছিল তাৰমানে কৃষি কাৰ্য উন্নয়নৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিলে সেইকাৰণে যদি বতৰ বেয়া হয় তেতিয়াহ'লে শস্য উৎপাদন ভাল নহৈছিল ফলত কি হৈছিলে অসমীয়া প্ৰজাগণৰ অৱস্থা বেয়া হৈছিল আনন্দৰাম ঢেকিয়াল ফুকনে মফত মিলছক দিয়া আৰ্জিত উল্লেখ কৰিছিল যে 1851 চনত কামৰূপ আৰু দৰঙৰ কোনো অঞ্চলত এনে অৱস্থা সৃষ্টি হৈছিল যে কেতিয়া বুলি কৈছে 51 চনত কামৰূপ আৰু দৰঙত এনেকুৱা অৱস্থা সৃষ্টি হৈছিল যে মাক দেউতাকে পৰিয়ালৰ মূল্যৱান গহনা গাঁঠৰিৰ উপৰি নিজৰ ল'ৰা ছোৱালীকো কেইমুঠিমান চাউলৰ বাবে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল তাৰমানে তেওঁলোকে কি কৰিছিলে কেইমুঠিমান চাউলৰ কাৰণে কি হৈছিলে নিজৰ মূল্যৱান গহনা গাঁঠৰি বিক্ৰী কৰাৰ লগতে নিজৰ ল'ৰা ছোৱালীকো বিক্ৰী কৰি দিছিল ইফালে কলেৰা আৰু বসন্তই উজনি অসমত মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল তাৰপিছত আকৌ সেই সময়ত আকৌ কি হৈছিলে কলেৰা আৰু বসন্ত ৰোগে উজনি অসমত মহামাৰীৰ ৰূপ ধাৰণ কৰিছিলে ফলত 1839 47 আৰু 52 চনত এই মহামাৰীৰ কবলত অসমৰ কেইবাখনো গাঁও উচন হৈছে তাৰমানে একেবাৰে নোহোৱা হৈ গৈছিলে এইকেইটা চনত তদুপৰি ইংৰাজে 19 শতিকাৰ আগভাগত উজনি অসমত চাহ বাগিচা স্থাপন কৰিছিল তাৰপিছত ইংৰাজী কি কৰিছিলে 19 শতিকাৰ আগভাগত অসমত চাহ বাগিচা স্থাপন কৰিছিলে আৰু চাহ খেতিয়কক উৎসাহিত কৰিবলৈ চাহ বাগিচাৰ অন্তৰ্গত ভূমি ৰাজহ ৰেহাই দিছিলে আকৌ তেওঁলোকে কি কৰিছিলে যিহেতু চাহ খেতি তেওঁলোকে আৰম্ভ কৰিছিলে ফলত কি হৈছিলে তেওঁলোকে এই চাহ খেতিয়কসকলক উৎসাহিত কৰিবলৈ কাৰণে ভূমিৰ ৰাজহ ৰেহাই দিছিলে ফলস্বৰূপে ভূমি ৰাজহৰ বোজা দুখীয়া সাধাৰণ কৃষকে বহন কৰিবলগীয়া হৈছিল ইংৰাজৰ ৰাজহ ব্যৱস্থাত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলনৰ উপৰি আন কিছুমান কাৰকে অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল তাৰপিছত কি কৈছিলে এই মুদ্ৰা অৰ্থনীতিৰ প্ৰচলনে আন কিছুমান কাৰকে অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল উদাহৰণস্বৰূপে ভাৰতবৰ্ষত অন্যান্য ৰাজ্যৰ দৰে অসমতো ব্ৰিটিছ শাসনে কুটিৰ শিল্পৰ অৱনতিত অৰিহণা যোগাইছিল তাৰমানে অসমৰ লগতে ভাৰতৰ অন্যান্য বহুতো ৰাজ্যত কুটিৰ শিল্পৰো অৱনতি ঘটাইছিল তাৰমানে অসমত থকা অন্যান্য অসমত থকা কুটিৰ শিল্প মানে সৰু সুৰা যিবোৰ উদ্যোগ আছিলে সেই উদ্যোগবিলাকৰ অৱনতিৰ ক্ষেত্ৰত ব্ৰিটিছসকলে অৰিহণা যোগাইছিলে আহোম ৰাজত্বৰ দিনৰ পৰাই অসমৰ পাট মুগাৰ ভাৰতত এক বিশেষ বজাৰ আছিল তাৰমানে আহোমৰ ৰাজত্বকালৰ দিনৰ পৰাই অসমত উৎপাদিত পাট মুগাৰ ভাৰতবৰ্ষত তাৰমানে অসমতেই নহয় ভাৰতবৰ্ষত এক বিশেষ বজাৰ আছিলে কিন্তু ব্ৰিটিছ শাসনে বিলাতী বস্ত্ৰৰ আমদানিত পৃষ্ঠপোষকতা কৰাত অসমীয়া এই কুটিৰ শিল্পৰ লগত জড়িত মানুহখিনিৰ অৱস্থা শোচনীয় হৈ পৰিছিল কিন্তু কি হৈছিলে যেতিয়া ব্ৰিটিছসকলে তেওঁলোকে উৎপাদন কৰা বিলাতী বস্ত্ৰৰ বজাৰ অসমত গঢ়ি তুলিছিল ফলত কি হৈছিলে অসমৰ কুটিৰ শিল্পৰ লগত জড়িত মানুহখিনিৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল সাধাৰণ শ্ৰেণীৰ মানুহৰ এই অৱস্থাৰ বিপৰীতে অভিজাত শ্ৰেণীৰ লোকসকলৰো যে ব্ৰিটিছৰ অধীনত অৱস্থা ভাল আছিল সেইটো ক'ব নোৱাৰি তাৰমানে সেই সাধাৰণ লোকসকলৰ অৱস্থাটা বেয়া হৈছিলে কিন্তু অসমত থকা অভিজাত লোকসকলৰ যে অৱস্থা ভাল আছিল সেইটো ক'ব নোৱাৰি আহোম সামন্তীয় শ্ৰেণীটোৰ
কিছুসংখ্যক লোক আৰম্ভণিৰে পৰা ব্ৰিটিছ শাসনৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিছিল তাৰমানে কি হৈছে আহোমৰ সামন্তীয় শ্ৰেণীটোৰ কিছুসংখ্যক লোকে ব্ৰিটিছ শাসনৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিছিল যদিও তেওঁলোক আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ কাৰণে বহুতো মানে গৰিষ্ঠ সংখ্যকেই নতুন প্ৰশাসনত অংশ ল'বলৈ সক্ষম হোৱা নাছিল তাৰমানে আহোমৰ কিছু লোকে ব্ৰিটিছৰ প্ৰশাসনৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিছিলে যদিও তেওঁলোক আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ কাৰণে এই নতুন প্ৰশাসন ব্যৱস্থাত অংশ ল'বলৈ সক্ষম নহৈছিল আনহাতে ইংৰাজ শাসকেও প্ৰশাসন চলাবলৈ বংগদেশৰ পৰা বাঙালী শিক্ষিত লোকক আমদানি কৰিবলৈ বাধ্য হৈছিল ফলস্বৰূপে অসমৰ আহোম শাসনৰ দিনৰ দাদাঙৰীয়াসকলে দ্ৰুত হাৰত কৰ্মসংস্থাপন হেৰুৱাবলৈ আৰম্ভ কৰিছিল ইফালে প্ৰশাসনত নতুনকৈ নিয়োজিত বাঙালী বাবুসকলে ক্ৰমান্বয়ে অসমৰ প্ৰশাসনিক জীৱনত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল তাৰমানে অসমৰ আহোম লোকসকলে প্ৰশাসনৰ লগত জড়িত হ'ব বিচাৰিছিলে কিন্তু তেওঁলোক আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ কাৰণে অসমৰ প্ৰশাসনৰ লগত তেওঁলোক জড়িত হ'ব পৰা নাছিলে আৰু ইংৰাজসকলেও কি কৰিছিলে প্ৰশাসন চলাবলৈ কাৰণে বংগদেশৰ পৰা বাঙালী শিক্ষিত লোকক আমদানি কৰি আনিছিল তাৰমানে অসমৰ প্ৰশাসনৰ কামৰ লগত জড়িত হ'বলৈ কাৰণে বংগদেশৰ পৰা বাঙালী শিক্ষিত লোকক আমদানি কৰি আনিছিল ফলস্বৰূপে অসমৰ আহোম শাসনৰ দিনৰ দাদাঙৰীয়াসকলে দ্ৰুত হাৰত কৰ্মসংস্থাপন হেৰাইছিল আৰু ফলত আহোমৰ দাদাঙৰীয়াসকলে কৰ্মসংস্থাপন হেৰুৱাইছিলে ইফালে প্ৰশাসনত নতুনকৈ নিয়োজিত বাঙালী বাবুসকলে ক্ৰমান্বয়ে অসমৰ প্ৰশাসনিক জীৱনত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিলে আজি আমি ইমানতে সামৰিছোঁ ইয়াৰ পিছৰখিনি আমি পিছৰ ভিডিঅ'ত চাম ধন্যবাদ